দিয়া কানেকশ্যন নাপাওঁ নহ'লে তো সেই গাইছ এডিআৰি পৰীক্ষা দি ড্ৰাইভাৰ হ'ব নোৱাৰিলেনো কি হ'ল আজি বোলো ড্ৰোন চলাই পাইলটকে হৈ যাওঁ সিদিনাখন মানে ভাইটিয়ে এখন ড্ৰোন কিনিলে আৰু ড্ৰোনখন চলাবলৈ সি মোক ৰাতিপুৱাই মাতি নিলে আহা ড্ৰোনখন চলাওঁ মই বোলো ব'ল আৰু আজি পাইলটকে হৈ যাওঁ প্ৰথম ড্ৰোনখন কেনেকৈ চলাই সি মোক দেখাই দিলে মই মানে আজিলৈকে যিহেতু ড্ৰোন চলোৱা নাই 10 বাৰমান ট্ৰাই কৰাৰ পিছত এইবাৰ ড্ৰোনখন ফাইনেলি ধুনীয়াকৈ উৰিলে পাইলট হৈ গ'লো গাইছ অৰিজিনেল পাইলট পিছে পৰে হ'ম গাইছ এতিয়া জল্দি দোকান যাব লাগে আমাৰ হেলেমৰ দোকান বনাবলৈ মিস্ত্ৰী আহিব বুলি কৈছিলোঁ নহয় আজি ফাইনেলি আহি হেলেম আহি পাই গ'লোহি গাইছ হেলেম আহি পাই দেখিছোঁ এইফালে দোকানৰ পৰা টিং খুলিবলৈ আৰম্ভ কৰি দিছে বা আৰু যি নহওক মিস্ত্ৰীলৈ ৰখি ৰখি ফাইনেলি কামটো আৰম্ভ হ'ল এক সপ্তাহ গাইছ মাল নি শেষেই হোৱা নাই বুলি ভাবিছিলোঁ গাইছ দোকানৰ এপতকৈ সকলো মাল খালী কৰোঁতে এক সপ্তাহ লাগিলে শেষৰ মালখিনি লৈ মই ঘৰলৈ যাওঁ বাই